সুখবৰ ই-শ্ৰম কাৰ্ড থকা সকলৰ বাবে সুখবৰ আপোনাৰ ই-শ্ৰম কাৰ্ড থাকিলে লাভ কৰিব চৰকাৰী পকী ঘৰ কেনেকৈ লাভ কৰিব সবিশেষ জানিবলৈ এতিয়াই ভিডিঅটো শ্বেয়াৰ কৰক ই-শ্ৰম কাৰ্ড থকা প্ৰত্যেকই ভিডিঅটো শ্বেয়াৰ কৰক কিয়নো ই-শ্ৰম কাৰ্ড থকা সকল সাধাৰণতে দুখীয়া শ্ৰেণীত অন্তৰ্ভুক্ত কৰিছে কেন্দ্ৰীয় চৰকাৰে তাৰ বাবে চৰকাৰে এখনকৈ পকী ঘৰ প্ৰদান কৰিব কোনে কোনে ঘৰ লাভ কৰিব কি যোগ্যতা থাকিব লাগিব চাওক নাম্বাৰ 1 আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব নাম্বাৰ 2 শ্ৰমিককে ধৰি যিকোনো পৰিয়াল য'ত 15 পৰা 59 বছৰ বয়সৰ ভিতৰত কোনো সদস্য নাথাকে তেওঁলোকে পাব ঘৰ নাম্বাৰ 3 যিকোনো পৰিয়ালৰ কোনো বিশেষভাৱে সক্ষম সদস্য আছে তেওঁলোকেও প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ অধীনত সুবিধা লাভ কৰাৰ যোগ্য হ'ব নাম্বাৰ 4 যিসকলৰ স্থায়ী চাকৰি নাই আৰু কেৱল আকস্মিক কামত নিয়োজিত কিমান টকাৰ ঘৰ লাভ কৰিব চাওক নাম্বাৰ 1 সমভূমি অঞ্চলত 1,20,000 টকাৰ ঘৰ লাভ কৰিব নাম্বাৰ 2 পাহাৰীয়া অঞ্চলত 1,30,000 টকাৰ ঘৰ লাভ কৰিব আবেদন কেনেকৈ কৰিব চাওক আবেদন কৰিবলৈ অনলাইন বা অফলাইন দুইটা পদ্ধতিত কৰিব পাৰিব কিন্তু ই-শ্ৰম কাৰ্ড থকা সকলৰ বাবে আবেদনৰ কোনো ধৰণৰ অৰ্ডাৰ এতিয়ালৈকে দিয়া নাই যেতিয়া আবেদনৰ অৰ্ডাৰ আহিব নিশ্চয় তেতিয়া আপোনালোকক জনাই দিম সেয়ে এতিয়াই পেজটো ফলো কৰি ৰাখি দিয়ক যদি ই-শ্ৰম কাৰ্ড আছে ধন্যবাদ নিউজ ডেস্ক ৰিপোৰ্ট ট্ৰিক্স বাই মমেৰ